গুড মৰ্নিং সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া বাজিছে 6টা আৰু আমাৰ গুলু ফুড পাউডাৰলৈ ফুফু আহিলে। কালি ফৰহেনা ফটোকপি যেনেকৈ চাইছে এইফালে তাল তালকৈ লাগিব নি হেলটো হেল হেলটো লাগিব নি একেবাৰে মই ৰেডি হৈ আছোঁ এতিয়া গোলাঘাট যাবলৈ। 6টা বজাতে গাড়ী আহি পোৱা কথা আছিল, কিন্তু পোৱাহি নাই। মেইন ৰাস্তালৈ অলপ ওলাই আহিব লাগে বাবে মই লাহে লাহে ওলাই আহিছোঁ। শাওণ মাহ, খেতিৰ বতৰ, পুৱাৰ সময়খিনি তাতে খেতি পথাৰৰ কাষে কাষে খোজকাঢ়ি অহাৰ মজাটো আচলতে অলপ বেলেগ। মনটো একেবাৰে মুকলি লাগি গৈছে। এইফালে মই ব্লু কালাৰ ফুলিযোৰ যে পিন্ধিছোঁ, এইযোৰ ৱাচিমায়ে ভেকেশ্যনত যাওঁতে আমালৈ বুলি গিফ্ট লৈ আহিছিল। যিয়েই নহওক মৰমত দিয়া বস্তু সদায় স্পেচিয়েল হয়। মই আজি সেইযোৰে পিন্ধি আহিছোঁ। এতিয়া গাড়ী পাই গ'লহি। এইফালে ভাগ্যশ্ৰী বা মই, অৰবিন আৰু এয়া দাসদা। এতিয়া আমাৰ যোৰহাট অভিমুখে যাত্ৰা আৰম্ভ। যোৰহাট পাই গ'লোহি। এতিয়া আমি চাহ আৰু পাৰ্থা খাই লওঁ, আকৌ আমাৰ যাত্ৰা আৰম্ভ। এয়া আমি যোৰহাট অফিচ পাই গ'লোহি। চিপ চিপকৈ বৰষুণ দি আছে, বতৰটো বাৰু ভালেই লাগিছে। আহিলোঁ যেতিয়া এপাক সোমাই যাওঁ ইয়াতো। এয়া ৱৰ্কশ্বপটো আৰু ওপৰলৈ ৰুম বনাই আছে। এপাক চাই আহোঁ। ৰুমটো চাই লওঁ, লগতে আপোনালোককো দেখাই দিওঁ। ৰুমকেইটা বনাই আছে, এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই। এয়া অফিচ ৰুমটো। সকলোকে লগ কৰি মেলি এতিয়া আমাৰ যোৰহাট বাই বাই দিয়াৰ সময় হৈ গৈছে। বেছি দেৰি ৰ'ব নোৱাৰিলোঁ, কিয়নো সময়মতে আমি আকৌ গোলাঘাট পাবগৈ লাগিব। অফিচটো মোৰ বহুত পচন্দ হৈছিল। যাবলৈ যে মনেই নাই, কিন্তু উপায় নাই, যাবতো লাগিবই। ফাইনেলি আমি গোলাঘাট অফিচ পাই গ'লোহি। এতিয়া ফ্ৰেছ হৈ চাহ খাই একেবাৰে এটা এটাকৈ কামত লাগি যাওঁ। এইটো আমাৰ শ্ব'ৰুমটো। এইফালে অইল, কাটাৰ কিট এইবিলাক ৰখা হৈছে। আৰু ভাগ্যশ্ৰী বাই ট্ৰেইনিংটো ষ্টাৰ্ট কৰি দিছে। ৰ'দটো যে আজি কিমান টান চাওকচোন, ইমান গৰম পৰিছে। এইফালে অৰবিন আৰু মই ষ্টক লৈ আছোঁ। এইফালে ভাগ্যশ্ৰী বা ট্ৰেইনিঙত আছে। উজ্জ্বল দাই মাজতে আহি ঠাণ্ডা এটা বাৰু খোৱালেহি। তাৰ পৰা আহিলোঁ আমি লাঞ্চ কৰিবলৈ বুলি। এয়া লাঞ্চত চিম্পলকৈ লৈছোঁ আমি। খাই আহি অলপ ৰেষ্ট লৈ আকৌ এয়া কামত লাগি গৈছোঁ। দিনটোৰ কাম সমাপ্ত কৰি এতিয়া আমি ৰুমলৈ উভতিছোঁ। এইফালে আমাৰ ৰুমটো অলপ দেখাই দিছোঁ। ফ্ৰেছ হৈ আমি আহিলোঁ এতিয়া ডিনাৰ কৰিবলৈ বুলি। এইফালে পাৰ্কখন ইমান ধুনীয়া লাগিছে যে মই এটা ভিডিঅ' কৰি ল'লোঁ। খানা অৰ্ডাৰ কৰা হৈ গ'ল। আহি পাইহি মানে আমি অলপ ভিডিঅ' আৰু ফটো চটো মাৰি ল'লোঁ। খানা আহি গ'ল। অৰবিন আৰু দাসদা এইফালে খানা ষ্টাৰ্ট কৰিছে। এইফালে আমি দুজনী বহিছোঁ। এতিয়া আমি খোৱা আৰম্ভ কৰি দিওঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ বাই।